हेलो फ्रेंड वेलकम टू माय यूट्यूब चैनल अजमिता ब्लॉग। तो बंधुসকল आहक আজি आमार गाँवखনৰ চাৰিওফালে जी प्रकृतिर दृश्य আছে तो आपनालोকক এই प्रकृतिर दृश्यবিলাক আজি দেখুৱাম। तो बंधुসকল এই ভিডিওটা শেষলৈকে চাই থাকক আৰু যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে সাবস্ক্ৰাইব কৰি লওক, কাষতে বেল আইকনটো প্ৰেছ কৰক, লগতে এটা লাইক কৰক। বন্ধুসকল প্ৰথমতে সেউজীয়া পথাৰৰ দৃশ্যখন চাওক, তাৰপিছত মই আমাৰ ওচৰৰ পাহাৰখন দেখুৱাম ভালদৰে। এই পাহাৰখনে হ'ল আমাৰ গাঁওখনৰ ওচৰত থকা পাহাৰখন। এই পাহাৰখন দেখিবলৈ ভাল লগাত বহুত ঠাইৰ পৰা মানুহে ইয়াত ফটো উঠে, ভিডিঅ' বনায় আৰু এই ভাইটিসকলে ইয়াত ভিডিঅ' বনাই আছে। মই পাহাৰখনৰ ওপৰত উঠি আহিছোঁ আৰু এইফালৰ গছবিলাক আছে, এই গছবিলাক এই সময়ত নাছিল। লোহাৰ চালেৰে ঘেৰি দিয়াৰ পিছতহে এই গছবিলাক ভালকৈ উঠি আছে। বন্ধুসকল এই পাহাৰটোৰ ওপৰত এটা খেৰৰ ঘৰ আছে আৰু গোটেই পাহাৰখনৰ ভিতৰত এই খেৰৰ ঘৰটো এটাই ঘৰ। ঘৰটোৰ পিছফালে এখন চাহ বাগিচা আছে। এই চাহ বাগিচাখনে হ'ল গোটেই ধুবুৰী ডিষ্ট্ৰিক্টৰ ভিতৰত ডাঙৰ চাহ বাগিচা আৰু এই চাহ বাগিচাখনৰ ভিডিঅ' মই নেক্সটত আপোনাক দেখুৱাম। এই পাহাৰখনত এই সময়ত এই গছবিলাক এটা গছো নাছিল, কাৰণ এই গছবিলাক কাটি কাটি শেষ কৰি ধ্বংস কৰিছিল। তো এতিয়া চাওক কিমান সুন্দৰ হৈছে, ডাঙৰ ডাঙৰ হৈছে আৰু আপোনালোকে মোৰ লগত চায়ে থাকক। চাওক এইপিনে ৰবট গছ গাড়িছে আৰু চাৰিওফালে শাল গছ গছ। তো বন্ধুসকল এই পাহাৰখনৰ মাজত এটা ঘৰ আছে, এই ঘৰটো চাওক। এই ঘৰটোৰ পৰা বাকী ঘৰবিলাক 500 মিটাৰ দূৰত আছে। তো পানীও ঘৰত থাকিলে ভাল লাগে আৰু চাওক চাৰিপিনে এটা আৰু বাকী ঘৰ নাই ইয়াৰ পৰা। তো বন্ধুসকল আহক এতিয়া মই আপোনালোকক এই ঘৰখনলৈ লৈ যাম, তো মোৰ লগত আহি থাকক। তো বন্ধুসকল ঘৰখন আহি পালোঁ। এতিয়া দাদাহঁতে বহি আছে, তেওঁলোকৰ পৰা কিছু শুনিম এই ঘৰটোৰ বিষয়ে। বা আপুনি এই পাহাৰখনৰ মাজত যে এই গোটেই পাহাৰখনৰ মাজত এটা ঘৰে ইয়াত আছে, ঘৰখনত থাকি কেনেকুৱা লাগে? ঘৰখনত থাকিতো বহুত মজা লাগি আছে, কিন্তু আৰু এটা কথা কি মনত দুখ। তেওঁৰ মনৰ দুখটো হ'ল যে সন্ধিয়া হ'লেই বহুতবিলাক শিয়াল একগোট হৈ আহি তেওঁৰ ঘৰৰ কাষত কান্দি থাকে। এইটোৱে হ'ল তেওঁৰ আচল দুখ। কি কৰিব, শিয়ালবিলাকতো কান্দিবই, তেওঁ পাহাৰৰ মাজত ঘৰ বান্ধি আছে আৰু শিয়ালৰ কান্দনা শুনিবতো কি শুনিব। বন্ধুসকল ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে এটা লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত